আপোনালোকে নেমুৰ চৰ্বত খাইছেনে? নেমুৰ চৰ্বত খাব। এতিয়া যিহেতু গৰম বেছি পৰি আছে, নেমুৰ চৰ্বত খোৱা বহুত বেছিয়ে জৰুৰী হয়। সেইটো কাৰণে মই নেমু চৰ্বতখিনি বনাই ৰাখিছোঁ। এই হাজবেণ্ড আহিব কামৰ পৰা, পথাৰত আছে, যিহেতু ইমান বেছি জোৰত কাম কৰি আছে ৰ'দত, সেইটো কাৰণে মই এয়া চৰ্বত তেখেতৰ কাৰণে বনাইছোঁ। আৰু এইফালে মই আম ৰাখিছোঁ, এনেকৈ ধুনীয়াকৈ কাটি মেলি ৰেডি কৰি থৈছোঁ। আৰু জাবাবিত স্কুলৰ পৰা আহিব, যিহেতু তাই খাব বিচাৰিব, সেইটো কাৰণে কাটি মেলি এনেকৈ ৰেডি কৰি ৰাখিছোঁ। আৰু এতিয়া মই গা ধুবৰ কাৰণে যাওঁ। আৰু মই অকণমান স্কিন কেয়াৰ কৰোঁ বুলি ভাবিলোঁ আজি, যিহেতু বহুত দিন কৰা নাই, স্কিনখন একদম ডাৰ্ক মানে হৈ গৈছে, স্পট বহি গৈছে, সেইটো কাৰণে ভাবিলোঁ অকণমান নেমু লগাওঁ। इज़हार हुआ मुझे भी प्यार हुआ मुलाकात की है नींद में भी लबों पे तेरा लिखा इस तरह की है इज़हार हुआ मुझे भी प्यार हुआ। ओ अम्मा अम्मा আম্মাক মাতি আছোঁ, কিয়নো গা পা ধুই আহিছে। এতিয়া মই নেমু চৰ্বত কৰিছিলোঁ, ভাবিলোঁ নেমু চৰ্বত দিওঁ, আৰু ফল মূল কাটিছিলোঁ, অকণমান থৈ দিছোঁ, সেইটো কাৰণে মাতি আছোঁ। ক'লৈ গ'ল বা? মই স্কিন কেয়াৰ কৰিবলৈ বহুত বেছি টান পাওঁ। এতিয়া একদম স্কিনবিলাক একদম বেয়া হৈ দাগ হৈ গৈছে। এয়া এইফালে এইখিনিত দাগ হৈ গৈছে। আপোনালোকে দেখিবলৈ মন কৰিছেনে নাই নাজানো, কিন্তু মই ক'লা ক'লা দেখোঁ। অলপমান নেমু চৰ্বত বনালোঁ। এতিয়া নেমু সানি আছোঁ মই ধুনীয়াকৈ স্কিনখনত। আৰু আপোনালোকে কি কিনো কৰে স্কিনত এনেকৈ দাগ বহিলে, আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। ময়ো সানিবলৈ ট্ৰাই কৰিম, ময়ো সানিম বাৰু অলপ দেৰিকৈ। ৰাতি হ'লে ময়ো সানি থ'ব লাগে, ময়ো সানিব লাগে, কিন্তু ইমান বেছি এলাহ লাগে নহয় স্কিন কেয়াৰ কৰিবলৈ, সেইটো কাৰণে মানে সানাই নহয়, এনেকৈ থাকে। অলপমান নিজৰ যতনো ৰাখিব লাগে। স্কিনখন যদি বেয়া হৈ যায় কি হ'ব তেন্তে হ'লে, নহয়নে বাৰু? সেইটো কাৰণে স্কিনখনৰ অকণমান যতন লওঁ বুলি ভাবিলোঁ। কাম কৰোঁতে কৰোঁতে টাইমেই নাপাওঁ স্কিন কেয়াৰ কৰিবলৈ। ঠিক আছে, আজিলৈ বাই। পথাৰত খাবৰ কাৰণে আমাৰ হাততে এনেকৈ মই